ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই সৌৰজগতৰ কথা পাঠ্য বুজাই দিছোঁ, তোমালোকে চাই যাবা। সৌৰজগতৰ কথা, তাত আমাৰ সৌৰজগতৰ বিষয়ে আছে জ্যোতিষ্ক, নক্ষত্ৰ, গ্ৰহ এইবিলাকৰ কথা আছে, তোমালোকে চাই যাবা। আমি ৰাতিৰ আকাশত অগণন তৰা চিকমিকাই থকা দেখিবলৈ পাওঁ। আকাশত তিৰবিৰাই থকা এনে বস্তুবোৰকে জ্যোতিষ্ক বোলে। কিছুমান জ্যোতিষ্কৰ নিজা পোহৰ আছে আৰু কিছুমানৰ নিজা পোহৰ নাই। যিবোৰ জ্যোতিষ্কৰ নিজা তাপ আৰু পোহৰ থাকে তেনেবোৰ জ্যোতিষ্ককে নক্ষত্ৰ বোলে। সূৰ্য এটা নক্ষত্ৰ। আনহাতে যিবোৰ জ্যোতিষ্কৰ নিজা পোহৰ নাই, আনৰ পোহৰেৰে উজ্জ্বল হৈ থাকে তেনে জ্যোতিষ্কক গ্ৰহ বা উপগ্ৰহ বোলে। গ্ৰহ আৰু উপগ্ৰহবোৰৰ পোহৰ স্থিৰ। সূৰ্যৰ দৰে আৰু অনেক নক্ষত্ৰ মহাকাশত আছে। সূৰ্যৰ চাৰিওফালে ঘূৰি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ জ্যোতিষ্কবোৰক গ্ৰহাণু বোলে। উদাহৰণস্বৰূপে প্লুটো এটা গ্ৰহাণু। এতিয়া আমি আকাশত যে তিৰবিৰাই থাকে, এই তিৰবিৰাই থকা বস্তুবোৰকে আমি জ্যোতিষ্ক বুলি কওঁ। আৰু এই জ্যোতিষ্কবোৰৰ কিছুমানৰ নিজা তাপ আৰু পোহৰ আছে আৰু কিছুমানৰ নাই। যিবিলাক জ্যোতিষ্কৰ নিজৰ তাপ আৰু পোহৰ আছে, অৰ্থাৎ সূৰ্যৰ নিজৰ তাপ আৰু পোহৰ আছে, সেইকাৰণে সূৰ্য এটা নক্ষত্ৰ। আৰু যিবিলাকৰ তাপ আৰু পোহৰ নাই, সেইবিলাক জ্যোতিষ্কক কোৱা হয় গ্ৰহ বা উপগ্ৰহ। গতিকে তোমালোকে বুজি পালা যে গ্ৰহৰ আৰু উপগ্ৰহৰ নিজা তাপ আৰু পোহৰ নাই, কিন্তু নক্ষত্ৰৰ নিজা তাপ আৰু পোহৰ আছে। এতিয়া চোৱা সৌৰজগত। সৌৰজগতনো কি? কিছুমান নক্ষত্ৰৰ নিজা নিজা গ্ৰহ আৰু উপগ্ৰহক লৈ একোটা পৰিয়াল আছে। আমাৰ চিনাকি নক্ষত্ৰ সূৰ্যক কেন্দ্ৰ কৰি চাৰিওফালে নিৰন্তৰ ঘূৰি থকা 8টা গ্ৰহ আৰু সেই গ্ৰহৰ উপগ্ৰহসমূহক লৈ যি পৰিয়ালৰ সৃষ্টি হৈছে তাকে সৌৰজগত বোলা হয়। শেহতীয়াভাৱে প্লুটোৰ দৰে আন 3টা গ্ৰহাণু আৱিষ্কৃত হৈছে। সেইকেইটা হৈছে চেৰন, এৰিছ আৰু চেৰিছ। চোৱা, সূৰ্য কেন্দ্ৰ কৰি সূৰ্যৰ চাৰিওফালে গ্ৰহ আৰু গ্ৰহৰ উপগ্ৰহ বিলাকে ঘূৰি আছে। এই গোটেই গ্ৰহ উপগ্ৰহৰ পৰিয়ালটোকে একেলগে সৌৰজগত বুলি কোৱা হয়। প্লুটো আগতে গ্ৰহৰ 9টা গ্ৰহ আছিল প্লুটোক লৈ, কিন্তু এতিয়া প্লুটো গ্ৰহ নহয়। শেহতীয়াভাৱে প্লুটোৰ দৰে আন 3টা গ্ৰহাণু আৱিষ্কৃত হৈছে। সেইকেইটাৰ নাম হৈছে চেৰন, এৰিছ আৰু চেৰিছ। গ্ৰহকেইটা হৈছে কি? আমাৰ পৃথিৱীখন সৌৰজগতৰ এটা গ্ৰহ। আমি য'ত বাস কৰি আছোঁ সেই পৃথিৱীখন হৈছে এটা গ্ৰহ। এনেকুৱা 8টা গ্ৰহ আছে। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি গ্ৰহবোৰ চাই যাবা তোমালোকে। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো হৈছে বুধ আৰু আটাইতকৈ দূৰত থকা গ্ৰহটো হৈছে নেপচুন। এই গ্ৰহবোৰৰ কিছুমান উপগ্ৰহ আছে আৰু কিছুমানৰ নাই। উপগ্ৰহবোৰে নিৰ্দিষ্ট গ্ৰহটোক কেন্দ্ৰ কৰি তাৰ চাৰিওফালে ঘূৰি থাকে। চন্দ্ৰ বা জোনবাই পৃথিৱীৰ উপগ্ৰহ। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি, আটাইতকৈ সৰু গ্ৰহটো হৈছে বুধ। সৌৰজগতৰ 8টা গ্ৰহৰ উপৰি মংগল আৰু বৃহস্পতিৰ মাজত ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহৰ এটা থোপ আছে। এই থোপটোক কোৱা হৈছে গ্ৰহাণুপুঞ্জ। গতিকে চোৱা তোমালোকে যে আমাৰ পৃথিৱীখন এটা গ্ৰহ আৰু পৃথিৱীকে ধৰি আন বাকী যিকেইটা গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰি আছে, সেই গ্ৰহবোৰৰ উপগ্ৰহ আছে। কিছুমানৰ 1টা 2টা বা আন কিছুমানৰ নথকাও গ্ৰহ আছে। পৃথিৱীৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। তেনেকৈ বৃহস্পতিৰ গ্ৰহৰ উপগ্ৰহ আছে,
তাৰপিছত শনিৰ আঙুঠি আছে। তাৰ উপৰিও মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত এটা গ্ৰহৰ থোপ আছে। সেই থোপটোক কোৱা হয় গ্ৰহাণুপুঞ্জ। যি নিৰ্দিষ্ট কাল্পনিক পথেৰে গ্ৰহবিলাকে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথকে কক্ষপথ বোলে। এতিয়া কক্ষপথ কি? এটা নিৰ্দিষ্ট গতিত সূৰ্যৰ চাৰিওফালে এটা নিৰ্দিষ্ট গতিত গ্ৰহবিলাকে ঘূৰি থাকে। যিটো ৰাস্তাত এটা নিৰ্দিষ্ট সময়ত আৰু নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি গ্ৰহবিলাকে নিজৰ নিজৰ কক্ষপথত ঘূৰি ঘূৰি সৌৰজগতৰ চাৰিওফালে ঘূৰে, এই পথটোকে কোৱা হৈছে কক্ষপথ। সূৰ্যই প্ৰতিটো গ্ৰহকে আকৰ্ষণ কৰি আছে, আনহাতে ইটো গ্ৰহই সিটো গ্ৰহক আকৰ্ষণ কৰি আছে। প্ৰতিটো গ্ৰহই ইটোৱে সিটোক আকৰ্ষণ কৰি থাকে আৰু এই আকৰ্ষণৰ বাবে গ্ৰহবোৰে সূৰ্যক আৰু উপগ্ৰহ গ্ৰহক প্ৰদক্ষিণ কৰি আছে আৰু নক্ষত্ৰ গ্ৰহ উপগ্ৰহ আদি মহাকাশৰ শূন্যত উপঙি আছে। গ্ৰহ নক্ষত্ৰৰ মাজত থকা এই আকৰ্ষণকে মহাকৰ্ষণ শক্তি বুলি কোৱা হয়। গতিকে গ্ৰহ আৰু উপগ্ৰহৰ মাজত যিটো ইটোৱে সিটোক টনাটনি কৰি থাকে, এই টনাটনি কৰি থকা যি আকৰ্ষণ, এই আকৰ্ষণকে কোৱা হৈছে মহাকৰ্ষণ শক্তি। গতিকে এইখিনি পাঠটো বেছি দীঘলীয়া নহয়, তোমালোকে পঢ়িবা আৰু নুবুজা বস্তুবিলাক মোক সুধিব পাৰা। প্ৰশ্নবিলাক লিখাৰ কাৰণে চেষ্টা কৰিবা।